নমস্কাৰ, আজি আপোনালোকক ক'বলৈ ওলাইছোঁ কাছৰ আঙুঠিৰ বিষয়ে। কাছৰ আঙুঠিনো পিন্ধিলে কি লাভ হয় আৰু কি লোকচান হয়। এতিয়া জানো আহকচোন, কাছৰ নিচিনা বা কাছ থকা আঙুঠি কোনে পিন্ধিব লাগে আৰু কেনেকৈ পিন্ধিব লাগে আৰু কোনে পিন্ধিব নালাগে। ইয়াৰ কি লাভ আৰু লোকচান আছে। প্ৰথমে জানো আহক কাছৰ আঙুঠিনো হয় কি। আচলতে এই যে কাছৰ আঙুঠিটো, এইটো এটা ধাতুৰে তৈয়াৰী, যাক মানুহে নিজৰ আঙুলিত ধাৰণ কৰে। এই আঙুঠিটো যিকোনো ধাতুৰে তৈয়াৰী হ'ব পাৰে, যেনে সোণ, তাম, ৰূপ আদি। ইয়াৰ উপৰিও আজিকালি বিভিন্ন বেলেগ ধাতুৰে নিৰ্মাণ কৰা কাছৰ আঙুঠিও বজাৰত মুকলি হৈছে। কিছুমান মানুহে এই আঙুঠিটো ফেশ্বনতো পিন্ধে, কিন্তু এনেকুৱা কৰাটো ভাল কথা নহয়। কাছৰ আঙুঠি কোনে পিন্ধিব লাগে আৰু কি সাৱধানতা ল'ব লাগে জানো আহক। কাছ এটা বহুত শক্তিশালী বস্তু বুলি কোৱা হয়। ইহঁতৰ আয়ুস বহুত দীঘলীয়া হয়। কিছুমান কাছ 200 বা 300 বছৰলৈকে জীয়াই থাকে। কাছ জল আৰু স্থল দুয়োটাতে থাকে। কাছৰ সৃষ্টিৰ লগত তুলনা কৰা হয়। হিন্দু ধৰ্মত কাছক এটা বিশেষ মহত্ব দিয়া হয়। পৌৰাণিক মান্যতাৰ অনুসৰি কাছ ভগৱান বিষ্ণুৰ অৱতাৰ। সমুদ্ৰ মন্থনৰ সময়ত কাছ ওলোৱা বাবে কাছক লক্ষী দেৱীয়েও ভাল পাইছিল। কাছ থলে বা পিন্ধিলে দেৱী লক্ষীয়ে প্ৰসন্ন হয় বুলি কোৱা হয়। ই ধনক নিজৰ ফালে টানে। ইয়াক পিন্ধা ব্যক্তিসকলৰ জীৱনলৈ সুখ সমৃদ্ধি আহে। ই শুই পৰা ভাগ্যকো জগায় বুলি কোৱা হয়। বেয়া হৈ থকা কাম ঠিক কৰে। সমুদ্ৰ মন্থনৰ সময়ত কাছ আৰু লক্ষী দেৱী একেলগে ওলাইছিল, যাৰ ফলত বাস্তুশাস্ত্ৰত ইয়াক ইমান মহত্ব দিয়া হয়। এই আঙুঠিয়ে আপোনালোকৰ জীৱনৰ বিভিন্ন সমস্যা সমাধান কৰা কাম কৰে। এই আঙুঠিয়ে ব্যক্তিৰ জীৱনত সাহস জগাই তোলে আৰু আত্মবিশ্বাস বঢ়ায়। যিসকল মানুহৰ আত্মবিশ্বাস কম, সিহঁতি এই আঙুঠি পিন্ধিব লাগে। এতিয়া জানো আহক কাছৰ আঙুঠি পিন্ধাৰ ফলত হোৱা লাভসমূহ। এই আঙুঠিয়ে ব্যক্তিৰ আত্মবিশ্বাস বঢ়ায় আৰু লগতে জীৱনত চলি থকা বিভিন্ন ধৰণৰ সমস্যা নাশ কৰে। ইয়াৰ ফলত সকাৰাত্মক গুণৰ বিকাশ হয় আৰু জীৱনত উন্নতি লাভ কৰে। যিসকলে ইয়াক ধাৰণ কৰে, তেওঁলোকৰ জীৱনত যদি কিবা দুখ থাকে, এই আঙুঠিয়ে নাইকিয়া কৰে। ইয়াৰ ফলত পইচাই স্থিতি লয়, আৰ্থিক অৱস্থা ভাল হয়। এজন মানুহে যি কামেই কৰে তাতে সম্পূৰ্ণ আত্মবলেৰে কাম কৰে আৰু তাত তেওঁ সাফল্যতা অৰ্জন কৰে। ইয়াক সঠিক ৰূপত পিন্ধিলে ইয়াৰ বহুত লাভ আছে। এতিয়া জানো আহক কাছৰ আঙুঠি কেতিয়া পিন্ধিব লাগে আৰু কেতিয়া কিনিব লাগে। বজাৰত বা দোকানত বিভিন্ন ধৰণৰ কাছৰ আঙুঠি পোৱা যায়, কিন্তু আপোনালোকে ৰূপৰ কাছৰ আঙুঠিহে কিনিব লাগে। এই ৰূপৰ কাছটোত কোনো মুকুতা বা পাথৰ বা বিভিন্ন ডিজাইন হ'ব নালাগে। ইয়াৰ লগতে ওফন্দি থকা কাছৰ আঙুঠি কেতিয়াও কিনিব নালাগে। শুক্ৰবাৰৰ দিনা মা লক্ষীৰ দিন বুলি কোৱা হয়। এই দিনা আপোনালোকে এই আঙুঠিটো কিনিব লাগে। শুক্ৰবাৰৰ দিনা এই আঙুঠিটো পিন্ধিব পাৰি। যদি সেইদিনা পূৰ্ণিমা, তেতিয়া আৰু ভাল। আৰু শুক্ৰবাৰৰ দিনা যদি পূৰ্ণিমা হয় সম্পূৰ্ণ, তেনেহ'লে আৰু বেছি ভাল। ইয়াক সোঁহাতৰ তৰ্জনী আঙুলিত পিন্ধিব লাগে। পুৰুষ হওক বা স্ত্ৰী হওক, এই আঙুঠিটো তৰ্জনী আঙুলিতে পিন্ধিব লাগে। পূজা কৰি সোঁহাতৰ তৰ্জনী আঙুলিত এই আঙুঠিটো পিন্ধিব লাগে। এতিয়া জানো আহক ইয়াক কেনেকৈ ৰাখিব লাগে, নহ'লে বা ই লোকচানো কৰিব পাৰে। এবাৰ যদি আপোনালোকে এই আঙুঠিটো পিন্ধে, তেতিয়া ইয়াক লৰচৰ নকৰিব। ইয়াৰ স্থান সলনি নকৰিব। আঙুঠিটোৰ কাছৰ মূৰটো আপোনাৰ ফালে থাকিব লাগে। বাহিৰৰ ফালে নথব। বাহিৰৰ ফালে থলে আপোনালোকৰ লোকচানহে হ'ব। জ্যোতিষ শাস্ত্ৰত এনেকুৱা 3টা ৰাশি আছে যি জল স্তৰৰ লগত জড়িত হৈ আছে। এই ৰাশিসমূহ হ'ল কৰ্কট ৰাশি, বৃষ ৰাশি আৰু মীন ৰাশি। এই ৰাশিসমূহ কাছৰ আঙুঠি পিন্ধিবলৈ মনা কৰা হয়, কাৰণ কাছ পানীতো থাকে। এনেকুৱাত এই ৰাশিসমূহে কাছৰ আঙুঠি পিন্ধিলে তেওঁলোকৰ প্ৰকৃতি বহুত ঠাণ্ডা হৈ পৰে। আপোনালোকৰ সমস্যাও হ'ব পাৰে, স্বাস্থ্যও বেয়া হ'ব পাৰে আৰু চিন্তাধাৰা বেয়া হৈ পৰিব পাৰে। ইয়াৰ উপৰিও কোৱা হয় যে কাছৰ আঙুঠি পিন্ধাৰ পাছত মৃতকৰ ওচৰলৈ যাব নালাগে। যদি যাব লগা হয়, তেতিয়া এই আঙুঠিটো খুলি যাব লাগে। খোলাৰ পাছত 13 দিনৰ বাবে এই আঙুঠিটো ঘৰত, মন্দিৰত, গোসাঁই ঘৰত বা তুলসী তলত থ'ব পাৰে। তাৰ পাছত ইয়াক পূজা কৰি আকৌ
শুক্ৰবাৰৰ দিনা পিন্ধিব পাৰে। কাৰোবাৰ জন্ম হোৱা সপ্তাহ হৈছে যদি তালৈও এই আঙুঠি পিন্ধি যাব নালাগে। ইয়াৰ উপৰিও যদি আপোনালোকে মদ খায় বা মাছ মাংস খায় তেতিয়া এই আঙুঠিটো পিন্ধি এইবোৰ কৰিবলৈ মানা কৰা হয়। যদি তাৰ পিছতো আপোনালোকে এইসমূহ বস্তু সেৱন কৰে তেতিয়া এই আঙুঠিটো পিন্ধি নাখাব, ইয়াক খুলি ল'ব, খাই হ'লে গা ধুই আকৌ ইয়াক পিন্ধিব পাৰিব। ভিডিঅ'টো চাই ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি নতুন বন্ধু বান্ধৱীক চাবলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।